মা ঘৰত নথকাৰ বাবে সকলো কাম যিহেতু নিজে কৰিবলগীয়া হৈছিলে, সেইবাবে আজি ভাবিলোঁ গৰুজনীকো গাখীৰ খীৰাই চাওঁচোন। গৰুজনীৰ ওচৰলৈ পোৱালিটো আনি ল'লোঁ, তাৰপিছত মই গাখীৰ খীৰাম বুলি লৈছিলোঁ আৰু, কিন্তু মোক গাখীৰ খীৰাবলৈ নিদিলে দেই। চব কাম মোৰ দ্বাৰা সম্ভৱ নহয় দেই, এইটো কাম মোৰ দ্বাৰা সম্ভৱ নহ'ল, সেইবাবে মই ছাগলীকেইটা বান্ধি মেলি বাগানলৈ বুলি এনেই অকণমান আহিছিলোঁ, মানে বাগানৰ পাতখিনি দীঘল আছে তাকে চাওঁ বুলি আহিলোঁ অকণমান। তাৰপিছতে আকৌ মই মাক নিবলৈ বুলি আহিলোঁ, মানে আজি মা ঘৰলৈ আহি দিলে, মানে এদিনৰ কাৰণে যিহেতু গৈছিলে। মা নোপোৱাহিৰ কাৰণে মই অকণমান সময় ৰখিবলগীয়া হ'ল, মানে ইয়াতে ৰখি আছোঁ আৰু মা আহিব বুলি। ফাইনেলি মা আহি পালেহি। এতিয়া মায়ে কৈছে যে গাহৰি মাংস অকণমান লৈ লওঁ বুলি, সেইবাবে ক'লোঁ লৈ লওক বুলি। মাংসখিনি লৈ মেলি আমি আকৌ আহিলোঁ এইফালে ডিপুলৈ বুলি, মানে স্কুটিখন মানে তেল একেবাৰে খালী হৈ আছিলে, আজি ফুল টেংকি কৰি আহোগৈ বুলি আহিলোঁ। তেল ভৰাই মেলি আমি ঘৰলৈ বুলি উভতিলোঁ আৰু। ঘৰ আহি পাই মায়ে লাগিলে পাত ছিঙাত, আকৌ মোক কৈছে মায়ে আজিও ভাতখিনি তই বনা বুলি, সেইবাবে মই ভাতখিনি যাওঁতে যিহেতু পাতিয়ে থৈ গৈছিলোঁ, সেইবাবে আহি প্ৰথমতে